নমস্কাৰ মই কুশল গোস্বামী মই এজন পাৰ্সোনাল ট্ৰেইনাৰ হয় লেগছৰ ট্ৰেইনিং কৰিলে আপোনাৰ যি বেনিফিট হয় মই কৈ গৈছোঁ সো এক নম্বৰতে লেগছৰ ট্ৰেইনিং কৰিলে আপোনাৰ টেষ্টষ্টেৰন হৰমন বুষ্ট হয় যেটো আমি মেল হৰমন বুলি কওঁ এই হৰমন দ্বাৰা আপোনাৰ মাসল বিল্ডিং হয় ফেট লছ হয় যেটো আপোনাৰ কাৰণে খুব প্ৰয়োজন সো লেগছৰ ট্ৰেইনিং কৰিলে ই অটোমেটিক নেচাৰেলি বুষ্ট হয় সেকেন্ডলি লেগছৰ ট্ৰেইনিং কৰিলে আপোনাৰ বেছি ক্যালোৰি বাৰ্ন হয় সবতকৈ হাইয়েষ্ট ক্যালোৰি বাৰ্ন হয় যেহেতুকে লেগছৰ পাৰ্টটো আমাৰ বহুত ডাঙৰ হয় লেগছৰ মাসলছৰ সাইজ বহুত ডাঙৰ হয় সো হেতু কাৰণে লেগছৰ ট্ৰেইনিং কৰিলে আমাৰ ম্যাক্সিমাম ক্যালোৰিজ বাৰ্ন হয় আৰু যাৰ কাৰণে আমাৰ ফেট লছত বহুত সহায় হয় 3 নম্বৰতে লেগছৰ ট্ৰেইনিং কৰিলে আপোনাৰ কোৰ ষ্টেবিলিটি বাঢ়ে আপোনাৰ ওভাৰঅল বডিৰ আপাৰ বডিৰ এটা ষ্ট্ৰেংথ বিল্ড হয় আপাৰ বডিৰ এটা আপোনাৰ সাইজ বা মাসল বিল্ডিংৰ আপোনাৰ যেটো মাসল বিল্ডিং গোল থাকে তাত আপুনি এচিভ কৰিব পাৰিব মেইন গুৰিটো হৈছে লেগছ মেইন গুৰিটো যেতিয়া ষ্ট্ৰং হ'ব আপোনাৰ আপাৰ বডি ষ্ট্ৰেংথ অটোমেটিক বিল্ড হ'ব কিছুমানে কয় ওয়েট উঠাব নোৱাৰো মই মোৰ হাইয়েষ্ট ইমান গৈছে সো তাৰ কাৰণে এটা বেষ্ট উপায় লেগছৰ ট্ৰেইনিং কৰক আপোনাৰ ষ্ট্ৰেংথ নিজে নটিচ কৰিব ইয়াৰ পৰা ইয়ালৈকে গুচি আহিব সো লেগছক কেতিয়াও স্কিপ নকৰিব ভালকৈ কৰক লেগছৰ এনেকুৱা বেনিফিট আছে যেটো মানে লিষ্ট ক'ব গ'লে হেক নহয় কেতিয়াও সো লেগছক এভয়েড নকৰিব ভালদৰে লেগছৰ ট্ৰেইনিং কৰক ধন্যবাদ